আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ইয়াতে আমি 2013 চনৰ পৰাই পূবৰখেতি অঞ্চলৰ কৃতি ছাত্ৰসকলক অভিনন্দন দি আহিছোঁ আৰু আজিও সেই অনুষ্ঠানটি আমি অনুষ্ঠিত কৰিছিলোঁ। মুঠ 18 গৰাকী কৃতি ছাত্ৰক আমি ইয়াত আমন্ত্ৰণ দিছিলোঁ। প্ৰায় 14 গৰাকী কৃতি ছাত্ৰ আহি আমি অভিনন্দন প্ৰেৰণ কৰিছোঁ। অভিনন্দনত আছিল ফুলাম গামোচা, মানপত্ৰ, কিতাপৰ টোপোলা আৰু কলম। তেওঁলোকক আমি উৎসাহ দি পেলাই এনেধৰণে যাওঁ, এই পূবৰখেতি অঞ্চলৰ পৰাই যাতে তেওঁলোকে একোজন মানৱ সম্পদ হয় আৰু জ্ঞান শ্ৰেষ্ঠবানেৰে হয়, মানে জীৱশ্ৰেষ্ঠ হৈ এই অঞ্চলত যাতে একোজন মানৱ সম্পদ হয় তাৰে কামনাৰে আৰু শিষ্টাচাৰী গুণেৰে একোজন ব্যক্তি হোৱাৰ কাৰণে আমি তেওঁলোকক উৎসাহ দি পেলাই দি আহিছোঁ প্ৰতি বছৰে। আৰু আজিও সেই অনুষ্ঠানটি পূবৰখেতি জিবিএল হাইস্কুলত অনুষ্ঠিত কৰা হৈছিল। পৰা হাইস্কুল, শিৱানী ডেকা শংকৰদেৱ শিশু নিকেতন আদাবাৰী, মদুল ইছলাম জিবিএল হাইস্কুল, সীমিত জিবিএল জাতীয় বিদ্যালয় তলৰ আমি প্ৰতি বছৰে আমাৰ এই পূবৰখেতি অঞ্চলত 15খন হাইস্কুল আছে। সেই হাইস্কুলত আমি তেওঁলোকৰ সৰ্বোচ্চ নম্বৰ পোৱা কৃতি ছাত্ৰ বা ছাত্ৰীক আমি আমন্ত্ৰণ যাওঁ আৰু তেওঁলোকৰ লগত গাৰ্জেন আহি আমাক উৎসাহ দিপনা দিয়াৰ লগতে তেওঁলোকক প্ৰেৰণা দি আমি তেওঁলোকে একোজন শিষ্টাচাৰী ব্যক্তি হৈ আগলৈকে এই অঞ্চলৰ পৰা ব্যক্তি হোৱাৰ আমি আশা ৰাখিছোঁ।